जिंदाबाद भारत माता की दिलीप भाईके जिंदाबाद जितु गोस्वामी जिंदाबाद हिमंत विश्व शर्मा जिंदाबाद जितु गोस्वामी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद অসমত প্ৰায় 1,25,000 বিঘা অসমৰ মাটিকালি অসমৰ ভূমি কৃষি ভূমি হওক ৰিজাৰ্ভ ফৰেষ্টৰ ভূমিয়ে হওক আজি অবৈধ অনুপ্ৰৱেশকাৰীৰ দখলত আছিলে যোৱা 4টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এই 1,25,000 অবৈধ দখলকাৰীৰ পৰা এই ভূমি মুক্ত কৰিছে আৰু এই ভূমি মুক্ত কৰি তাত অসমৰ খিলঞ্জীয়া ভৱিষ্যত তাতে যদি কৃষি কৰ্মই হওক ভৱিষ্যতে উদ্যোগেই হওক আৰু অসমত জনবসতিপূৰ্ণ এৰিয়াসমূহত অবৈধ অনুপ্ৰৱেশকাৰী যিখিনি কৰিছে তাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি আজি বহৰমপুৰ সমষ্টিৰ পৰা কলিয়াবৰ জিলাই আমি আজি ওলাই আহিছোঁ ৰাজপথলৈ। এই কাৰণে ওলাই আহিছোঁ যে মুখ্যমন্ত্ৰীয়ে কৰা এই কামখিনি এই অবৈধসকলক অনুপ্ৰৱেশকাৰীসকলক যি উচ্ছেদ কৰিছে এই উচ্ছেদ কামত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ। আমি বহৰমপুৰ সমষ্টিৰ পৰা কলিয়াবৰ জিলাৰ পৰা প্ৰত্যেকজন কাৰ্যকৰ্তা আজি ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাইছোঁ বাংলাদেশীসকলক আমাক বাংলাদেশী অনুপ্ৰৱেশকাৰী মুক্ত এখন অসম লাগে। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আগুৱাই যাওক, আমি আপোনাৰ লগত আছোঁ। আমি সদায় আপোনাৰ লগত সামগ্ৰীটো উচ্ছেদ হ'ব। নগাঁৱৰ বহুত জেগাত য'ত য'ত অনুপ্ৰৱেশকাৰী আছে আমাৰ গোটেইখিনি তথ্য আছে, প্ৰত্যেক জেগাতে উচ্ছেদ হ'ব। আমি উচ্ছেদ কৰিম, অনুপ্ৰৱেশকাৰীৰ পৰা বেদখল মুক্ত কৰিম আৰু অসমৰ জনসাধাৰণে অসমৰ খিলঞ্জীয়া জনসাধাৰণে ভৱিষ্যতে আমাৰ জাতি মাটি ভেটি আমি কোনো ক্ষেত্ৰতে ক'লো যাব নিদিওঁ। তাৰ কাৰণে আজিৰ পৰা আৰম্ভ কৰিছোঁ। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ধন্যবাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ লগত আছোঁ। আমচু নেমচুৰ কথা কংগ্ৰেছৰ দিনত চলিছিলে, আমচু নেমচু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোনো গুৰুত্ব নাই। আমচুৱে হওক নেমচুৱে হওক ৰাজপথলৈ ওলাই আহিলেও আমাৰ এই উচ্ছেদ কাৰ্য কেতিয়াও বন্ধ নহয়। এই উচ্ছেদ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন সাহসী মুখ্যমন্ত্ৰী, শক্তিশালী মুখ্যমন্ত্ৰী। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ শক্তি আৰু বাঢ়ক আৰু কোনো ক্ষেত্ৰতে আপোচ নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আপোচবিহীন এজন মুখ্যমন্ত্ৰীক আমি বহৰমপুৰ সমষ্টিৰ পৰা কলিয়াবৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি ধন্যবাদ জনাইছোঁ। অসমৰ জনপ্ৰিয় কৰ্মদক্ষ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সাহসী পদক্ষেপ গ্ৰহণ কৰিছে যে বেদখল মুক্ত কৰিছে, আমাৰ যিমান চৰণীয়া পথাৰৰ পৰা আদি কৰি চৰকাৰী মাটি আছিলে এই মাটিসমূহত অবৈধভাৱে কিছু লোকে বেদখল কৰি আমাৰ প্ৰদূষণ সৃষ্টি কৰিছে, য'ত গছ গছনিৰ পৰা আদি কৰি সকলো হাজাৰ লাখ বিঘা মাটি কাটি দখল কৰিছিলে। গতিকে এইসকলক যি উচ্ছেদ অভিযান চলাইছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কলিয়াবৰ জিলা প্ৰত্যেকজন নাগৰিক সমাজৰ তৰফৰ পৰা আৰু ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ তৰফৰ পৰা আন্তৰিক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কিছু লোকে আহি পেলাই আমাৰ অসমৰ মাটি বেদখল কৰি তেওঁলোকে বসবাস কৰি আছে, লাখ মাটি আমাৰ বেদখল কৰি আছে। এই বেদখল মুক্ত কৰাৰ বাবে যি পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে এই পদক্ষেপত তেওঁ কাৰ্যত পৰিণত কৰিছে, তেখেতক সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত কোনো ধৰ্ম বিষয়ে হোৱা নাই, খালী অকল হৈছে আমাৰ মাটি, আমাৰ যি চৰকাৰী ভূমি আছে এই ভূমিৰ যোনে কৰিছে সেইসকলকহে বেদখল মুক্ত কৰা হৈছে। তেখেতসকলৰ ইয়াত কোনো জাতি বা ধৰ্মৰ বিৰুদ্ধে নহয়। গতিকে আমি বিচাৰিছোঁ হেমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ লৈছে এই পদক্ষেপ সঁচাই তেখেতক ধন্যবাদ দিবলগীয়া, অসম চৰকাৰক ধন্যবাদ দিবলগীয়া, ভাৰত চৰকাৰক ধন্যবাদ দিবলগীয়া। আমাৰ যিসকল বিধায়ক আছে এই বিধায়কসকলক সকলোৱে সহযোগিতাৰ কাৰণে ধন্যবাদ দিব লাগে, তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ থলুৱা যি ৰাইজে এই কাৰ্যসূচীত আমাৰ চৰকাৰ উৎসাহ যোগাইছে, আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বেদখল মুক্ত অসমৰ মাটি বেদখল মুক্ত হ'বই লাগিব।
বেদখলমুক্ত হ'বই লাগিব আৰু চৰকাৰৰ যি পদক্ষেপ আমাৰ যি বলিষ্ঠ নেতা হেমন্ত বিশ্ব শৰ্মাৰ এই বলিষ্ঠ পদক্ষেপ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ স্থানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই থলুৱাসকলৰ যি ধৰ্মীয় অনুষ্ঠানৰ মাটি বা জলাশয় এইবিলাকত যি অবৈধ দখল চলিছিল এই দখল মুক্ত কৰাৰ কাৰণে আমি সকলোৱে একগোটে হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ জাতি মাটি ভেটিৰ যদি কোনোবা চিন্তা কৰিছে সেইজনে হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাই নহয় তেখেতে কামেৰে কাম দেখুৱাই দিয়ে আৰু অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী যিজনে অসমীয়া জাতিৰ কাৰণে অসমীয়া ভেটিৰ কাৰণে অসমীয়া ৰাইজৰ কাৰণে কাম কৰি আছে তেখেতক ধন্যবাদ জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা যদি মুখ্যমন্ত্ৰী নহয় এদিন গৈ আমি বহিৰাগত হ'বলৈ বাধ্য হ'ম।